শোণিতপুৰ কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছৰ হাল্লাবোল। কংগ্ৰেছী নেতাক পহুখেদা কংগ্ৰেছী প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু লবি কেন্দ্ৰিক ৰাজনীতিত জুৰুলা হৈ পৰিছে শোণিতপুৰ কংগ্ৰেছ। বিশেষকৈ নিৰ্বাচনৰ আগমুহূৰ্তত আকাশৰ পৰা ধুমকেতু পৰা দি একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ সংঘাত নামিল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছী। কংগ্ৰেছ দলত যোগদান নকৰাকৈ হঠাৎ শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি পদ লাভ কৰা জলসম্পদ বিষয়া এগৰাকী ঠিকাদাৰ আৰমান আলী। শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি আৰমান আলীক পহুখেদা কংগ্ৰেছী। চাৰিদুৱাৰত প্ৰচাৰ চলাবলৈ গৈ উপসভাপতিগৰাকীৰ কংগ্ৰেছীৰ হাততে কি অৱস্থা হ'ল চাওক। ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছক খবৰ নিদিয়াকৈ সভা কৰিবলৈ যোৱা উপসভাপতিগৰাকীক জবাবদিহি কৰি পলায়ন কৰিবলৈ বাধ্য কৰালে একাংশ স্থানীয় তৃণমূল পৰ্যায়ৰ কংগ্ৰেছীয়ে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ এগৰাকী আৰমান আলীয়ে কিদৰে কংগ্ৰেছত যোগদান নকৰাকৈ ৰাতিটোৰ ভিতৰতে শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতি পদ লাভ কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে কংগ্ৰেছৰ মাজত।